নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমি পঞ্চমান শ্ৰেণীৰ মাতৃভাষা বিষয়ৰ ওপৰত আলোচনা কৰিম মাতৃভাষা বিষয়ৰ এটি পাঠ হৈছে তিনিটা মাছৰ কাহিনী তিনিটা মাছৰ কাহিনীৰ ওপৰত আমি আজি আলোচনা কৰিম হক তিনিটা মাছৰ কাহিনী ক'বলৈ যাওঁতে মাছৰ কথা আহি পৰে মাছ তোমালোকে জানা বিভিন্ন প্ৰজাতিৰ মাছ আছে যেনে পুঠি মাছ ৰৌ মাছ গৰৈ মাগুৰ সিলভাৰ কি কয় মিৰিগা কাৱৈ বৰালি শিঙি ঠিক তেনে ধৰণে মাছ ধৰা সঁজুলিসমূহ যেনে জাকৈ চেপা পোকা খালৈ পল তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আছে যেনে জাল আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি গম পালো মাছ বিভিন্ন প্ৰজাতিৰ দেখিলো আকৌ ঠিক তেনে ধৰণে মাছ ধৰা সঁজুলিসমূহ দেখিলো এতিয়া আমি পাঠটোলৈ আহো পাঠৰ মাজলৈ আহো আমাৰ পাঠটোত আছে তিনিটা মাছ এখন বিলত বাস কৰে মাছ তিনিটাৰ নাম হৈছে অনাগত বিধাতা প্ৰত্যুৎপন্নমতি আৰু যত ভৱিষ্য এই তিনিটা মাছে এখন বিলত বাস কৰি থাকে আৰু এদিন তেওঁলোকে বিলত সাঁতুৰি নাদৰি থাকোতে কেইজনমান মাছমৰীয়া আহি তেওঁলোকে বিলৰ পাৰত আলোচনা কৰিলে যে এই বিলটোৰ পিছদিনাখন বিলটোত মাছ মাৰিব আহিব আৰু মাছখিনি লৈ যাব গতিকে তাকে শুনি অনাগত বিধাতা গম পালে আকৌ বাকি মাছবোৰক একগোট কৰি পেলাই কথাটো ক'লে যে কাইলৈ মাছমৰীয়া কেইজনে এই বিলত মাছ মাৰিব আৰু মাছ মাৰিলে আমাৰ মৃত্যুটো নিশ্চিত গতিকে সেয়েহে আমি বিপদৰ পৰাতকৈ ৰাতিৰ ভিতৰতে বেলেগ এখন ঠাইলৈ বা বেলেগ বিললৈ যাব লাগে এই কথা শুনি প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন দিলে যে ক'লে যে সিও অনাগত বিধাতাৰ লগত গুচি যাব কিন্তু যত ভৱিষ্যত নামৰ মাছটোৱে কিন্তু যাবলৈ অমান্তি হ'ল তেওঁ ক'লে যে তেওঁলোকে ইয়াত জন্ম যিহেতুকে ইয়াতে থাকিব এনেদৰে ৰাতিয়ে অনাগত বিধাতা প্ৰত্যুৎপন্নমতিয়ে তেওঁলোকৰ পৰিয়ালবৰ্গক লৈ বেলেগ এখন বিললৈ গুচি গ'লগৈ কিন্তু যত ভৱিষ্যত থাকি গ'ল যাৰ ফলত পিছদিনাখন মাছমৰীয়া কেইজনে যেতিয়া মাছ মাৰিব আহিছে যত ভৱিষ্যতৰ লগত বাকি যিমানবোৰ বিলত মাছ আছিলে সকলোকে ধৰি মেলি লৈ গ'ল আৰু ফলত কি হ'ল তেওঁলোকৰ মৃত্যুমুখত পৰিলে গতিকে পাঠটো আচলতে মূল ইমানখিনিয়ে থুলমূলকৈ পাঠটো ইমানখিনিয়ে আমি এই পাঠটোৰ পৰা আমি এটাই কথা বুজিছো যে ভৱিষ্যতে আমি বিপদৰ সম্ভেদ পালে বিপদ হোৱাৰ আগতে সাৱধান হ'ব লাগে আৰু তাৰ নিৰ্মূল কৰিবলৈ চেষ্টা কৰিব লাগে যদি বিপদৰ সম্ভেদ পোৱাৰ পিছতো যদি আমি ঘৰত হাত খাবদি বহি থাকোঁ তেন্তে বিপদ নিশ্চিত হৈ পৰে গতিকে পাঠটো আমি ইমানেই ছাত্ৰ ছাত্ৰীসকল পাঠটো নিশ্চয় তোমালোকে বুজিছা এই পাঠটোৰ কেইটামান চমু প্ৰশ্ন উত্তৰ আছে মই আজি তোমালোকৰ আগত আলোচনা কৰিম এয়া চোৱা পাঠটোত কেইটামান চমু প্ৰয়োজনীয় বুলি ভাবা প্ৰশ্ন মই তোমালোকক লিখি দিছোঁ তোমালোকে বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা আৰু লিখি লৈ ঘৰত পঢ়িবা ক নম্বৰ দিছিলে তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি উত্তৰটো হ'ব আমি ইতিমধ্যে কৈছোঁ তোমালোকক যে তিনিটা মাছ আছিলে মাছকেইটাৰ নাম কি আছিলে অনাগত বিধাতা প্ৰত্যুৎপন্নমতি আৰু যত ভৱিষ্যত ইয়াৰ পিছতে আছিলে খ নম্বৰ দিছে অনাগত বিধাতা কিয় শংকিত হৈছিল উত্তৰটো হ'ব আমিতো গম পাইছোঁ যে মাছমৰীয়া কেইজনে যেতিয়া আহি পেলাই যে বিলৰ পাৰত আহি কৈছিলে যে আমি কালিলৈ আহি এই বিলৰ পৰা মাছ মাৰি লৈ যাম গতিকে মাছমৰীয়াসকলে হ'ব গতিকে মাছমৰীয়া কেইজনৰ কথা শুনি অনাগত বিধাতাই শংকিত হৈছিল ইয়াৰ পিছতে আছে আৰু এয়া গ নম্বৰ প্ৰশ্নত আছে অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল আমি গম পাইছোঁ যে অনাগত বিধাতাৰ কথা আমি পাঠটো আলোচনা কৰোঁতে গম পাইছোঁ যে প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল আৰু প্ৰত্যুৎপন্নমতিয়ে অনাগত বিধাতাৰ লগত গুচি যোৱাৰ কাৰণে তেওঁলোকৰ প্ৰাণ ৰক্ষা হৈছিল ঘ নম্বৰত আছে মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে আমিতো কৈছোঁৱেই তেতিয়া সঁজুলিসমূহ কওঁতে কৈছে যে বিভিন্ন ধৰণৰ জাকৈ খালৈ পল এইবিলাকৰ উপৰিও
আৰু এবিধ সঁজুলি আছে কি জাল গতিকে মাছমৰীয়া কেইজনেও জালেৰে মাছবোৰ মাৰি লৈ গৈছিলে ইয়াৰ পিছতে আৰু এটা প্ৰশ্ন আছে খুব মানে গুৰুত্বপূৰ্ণ এয়া আছে বিপৰীত অৰ্থটো জানাই তোমালোকে বিপৰীত অৰ্থাৎ ওলোটাটো যেনে যেনে ওখ যদি হয় চাপৰ দীঘল যদি হয় চুটি এনেকুৱা ধৰণৰ ওলোটাটো হয় ঠিক তেনেধৰণে ইয়াতো কিছুমান শব্দ দিছে তাৰ বিপৰীত অৰ্থবিলাক এনে ধৰণৰ সংলগ্ন অসংলগ্ন ঘটন অঘটন বুজন অবুজন সময় অসময় আৰু কেইটামান ইয়াত আছে মই ইয়াত ঠাই নাটাৰ কাৰণে তোমালোকক লিখি দিয়া নাই তোমালোকে এইটো বুজিবা যে যেনে ধৰণে ইয়াত সংলগ্নৰ লগত অটো লগাই দিওঁতে বিপৰীত অৰ্থ হৈ গৈছে অসংলগ্ন ঘটনৰ লগত অটো লগাই দিওঁতে অঘটন হৈ গৈছে বুজনৰ লগত অটো লগাই দিওঁতে অবুজন হৈছে ঠিক তেনেধৰণে এই পাঠটো কিছুমান আছে যেনে যে বাট আছে বাটৰ লগত তোমালোকে অ লগাই পেলাই দিবা তেতিয়া অবাট হৈ যাব চেতন হলে অচেতন হৈ যাব সময় অসময় কৃত্ৰিম অকৃত্ৰিম হৈ যাব এনেকৈ ধৰণে আৰু এটি গুৰুত্বপূৰ্ণ ইয়াত এটি দিছিলে যে শব্দ অৰ্থ তোমালোকক মই ইয়াতে ঠাই নাথাৰ কাৰণে দিয়া নাই আৰু এটা কথা শব্দ অৰ্থ এই যিখিনি শব্দ অৰ্থ আছে এই পাঠটোৰ কিতাপখনৰ একেবাৰে শেষৰ ফালে 126 পেজত শব্দ সম্ভাৰ বুলি আছে ইয়াতে সম্পূৰ্ণ মানে হুবহু তোমালোকৰ পাঠটোৰ শব্দ অৰ্থসমূহ আছে গতিকে তোমালোকে নিজে চাই বহিত উঠাই ল'বা আৰু ঠিক তেনেধৰণে পাঠটোৰ বিষয়ে চাবা বা শব্দসমূহ চাবা আৰু আজিলৈ আমি এই পাঠটোৰ ওপৰত আলোচনা এইখিনি ৰাখিছোঁ ভৱিষ্যতলৈ আকৌ নতুন নতুন পাঠ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ইমানখিনিয়ে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ